Hello guys, morning walk কৰিবলৈ আহি আছো। কথাটো পিছত হেৰি কৰি দিম ন। এতিয়া বাজি আছে কিমান 5:30। আমি 4টা বজাতে উঠিলোঁ। 4টাতে উঠি ইমান দূৰ আহিলোঁ হয়নে। এইবোৰ ৰাস্তাত গৈ আছো, এটা প্ৰাণীও নাই ৰাস্তাত। হেৰি এইফালে যে সেইফালে যোৱা ৰাস্তা সেইটো বেছি হেৰি ভাল লাগি আছে ন। ধুনীয়াকৈ ভাল পাব শ্বেয়াৰ কৰিব বুলি ভাবি আকৌ হেল্ল' আমিও ধুবুৰীটোৱে তেনেকুৱা হেৰি প্ৰশংসা কৰিব লাগিব। আমি আগতে ভাবিছিলোঁ এনেকুৱা তেনেকুৱা বুলি অমুক তমুক বহুত কিবা কিবি ভাবিছিলোঁ, শুনিছিলোঁ, নিউজত দেখা পাইছিলোঁ সেইবিলাক কমা। কিন্তু আমি যিদিনাৰ পৰা আছোঁ সেইদিনাৰ পৰা মানে ধুবুৰী পাখি সঁচাকৈ ক'বলগীয়া আৰু মানে ধুবুৰী বিলাচীপাৰাত থাকি এনেকুৱা ভাল লাগিছে, বহুত ভাল। মানুহে কোৱাতকৈ আমি দেখি যিটো পাইছোঁ সেইটো মানে বহুত ভাল লাগে আৰু আমি আছোঁ এতিয়া দেই। নিজৰ ঘৰত নাথাকিলেও যে নিজৰ ঘৰতে ঘৰত থকাৰ দৰে লাগিছে, থকাৰ দৰে আছোঁ আমি। একো এটা বেলেগ ভাৱ অহা নাই আমাৰ ইয়াত, সেনেকৈ সেইবিলাক কম আৰু এতিয়া আমি অলপ কেমেৰাটো বন্ধ কৰি আমি এতিয়া অলপ দৌৰিম। বাই চাওক আমি দৌৰি আছো। হেল্ল' গাইছ, আমি বৰ্তমান খোজকাঢ়ি দৌৰি আছো। আগত গৈ আছে বাইদেউ, হাই কৰি দিয়ক। চাওক বাইদেউ, গাইছ আমি কিমান ৰাতিপুৱা কষ্ট কৰোঁ। এই আমাৰ বাইদেৱে যাব উঠাই আছে দেই। এইজন ছাৰে কোৰ মাৰি আছে, ধনিয়া সিঁচিছে, লাই শাক, পালেং শাক। এই ছাৰজনে কিমান শক্তি প্ৰয়োগ কৰিছে চাওকচোন। এইজন মোৰ ল'ৰা পানী দি আছে দেই বেঙেনা গছত। হাই, এইজন মোৰ মালিক পানী আনি আছে। মালিক জীৱন লগৰী। तेजस्वी लोग हैं हमारे पास। ছাৰে কিবা ক'ব নেকি বাৰু এষা কওকচোন, ব্ৰাছ মাৰি মাৰি। ভাল হৈছে দেই। আমাৰ পথাৰত কাম কৰা মানুহ বহুত, চব্জি খেতি কৰা মানুহ বহুত আমাৰ। নে বাবুলু হাই কৰি আকৌ বাইদেউ। জাবৰ পেলাইছো, এতিয়া সময় নাই কথা পাতিবলৈ। তুমি কিবা ক'বা? চাওক গাইছ, কিমান কষ্ট কৰিছে, কপালৰ ঘাম মাটিত পেলাই। ছাৰে হাঁহিলে যে, কপালৰ ঘাম মাটিত পেলাই। বৰ্তমান আৰম্ভ হৈছেহে, আছে নহয় বহুত বাকী এতিয়াও। যেতিয়ালৈকে ঘাম নোলাই চাগে তেতিয়ালৈকে পাচলিও খাবলৈ নাপাম নেকি। হয় হয় হয়, ঘাম ওলাব তেতিয়া, ঘাম ওলাই মাটিত পৰিব ন, মজা হৈ যাব। বাবা বাবা বাবা, কিমান কোৰ মাৰিছে চোৱাচোন। সেইটো দাদাই পানী দি আছে। বাবা, জলকীয়া পুলিত, বেঙেনা পুলিত